কৃষ্ণ গোসাই ৰখি আছে নেমেলি বাহাত সকলোকে অসমীয়া ছোৱালী ভৱানীৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো আপোনালোকে দেখি চাগে গমেই পাইছে, ফুলৰ মেলা মানে ফ্লাৱাৰ শ্ব' হৈ আছিলে। তো ছেক্টৰ 1ত আমি চাব আহিছিলোঁ। তো আপোনালোককো দেখাই দিম বুলি ভাবিলোঁ। আজি এনেই সৰু চাই ভিডিঅ' বনাইছোঁ, আপোনালোকক দেখাই দিলোঁ। এতিয়া আহক গোটেইখিনি দেখাই দিম, চাই থাকক। কোন বিধাতাই সাজিলে চমক নীলা বিজুলীৰে মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি সেই চমকৰ ভমক লাগি দোষী মৰে মন্তি মইনা 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 কোন বিধাতাই সাজিলে তোমার পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমার পদুম চকুতি নতুন চহৰ নতুন ট্ৰান্সফাৰ পিছে ছাৰ এইটো ঠেলে আহি গাড়ী বেয়া হ'লে আৰু বাকী কি হ'বলৈ বাকী আছে সেইবোৰ বাদ দে না। এইখন এতিয়া মোৰ চহৰ, DSP মহাদেৱ বৰবৰুৱাৰ চহৰ। চিন্তা কৰিবলগীয়া বিষয় কিন্তু নাচিব জানো? তাৰ মই নাচিব এই বন্ধ কৰ, এইবিলাক বহুত দেৰি খুচৰি দি বন্ধ কৰ। নাচ মামা, আপুনি এখেতক পতাই আছে নেকি? পূৰ্ণিমাৰে আকাশৰে জন্তি শুনি ক'ত পাবানো মেলিলে হাতখনি ও মইনা হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণিটি হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণিটি মোৰ মন হাকুতি লগাই পাৰিম এই পূৰ্ণিমাৰ জন্তি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি নন্দন বনত ফুলি আছে ফুল खुशबू ये तो सारे पुराने हैं ताजा ताजा कली खिली है हम उसके दीवाने हैं। বান্ধৱীসকল, আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভালে পাব। তো যদি মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই। তো আজিলৈ বাই বাই।